নমস্কাৰ পুনৰ স্বাগতম মোৰ চেনেলটিলৈ। আজি মই আপোনালোকৰ ওচৰত কোনো ধৰণৰ ৰেচিপি ভিডিঅ' লৈ অহা নাই। আজি আপোনালোকক অলপ বেলেগ দেখাম। কি দেখাব ওলাইছোঁ চাওঁ আহক। এয়া মই উপস্থিত আছোঁ মঙ্গলদৈ নাৰ্চাৰীত। এইখন আমাৰ ছেকেণ্ডখন নাৰ্চাৰী, যোনখন মই প্ৰথমটো ভিডিঅ'ত দেখাইছিলোঁ সেইখন মেইন মঙ্গলদৈ নাৰ্চাৰী, আৰু এইখন ছেকেণ্ডখন। এইখন মোৰ সৰু মামাৰ হয়। এয়া মই সোমাই আহিছোঁ নাৰ্চাৰীখনৰ ভিতৰত। বাকী দেখিছে কি ধুনীয়া ধুনীয়া গছ গছনিৰে ভৰি আছে, ফুল ফুলনিৰে ভৰি আছে। এয়া চাওক, এইজোপা এৰেকা পাম, আৰু বহুত বেছিয়ে ভাল লাগে এনেকুৱা জেগালৈ আহি, নহয়নে? মইতো বহুত ভাল পাওঁ এনেকুৱা নেচাৰ জেগাবোৰ, নেচাৰবিলাক চাই, পৰিৱেশবোৰ চাই বহুত বেছি ভাল লাগে। সকলো টেনশ্যন দূৰ হৈ যায় এনেকুৱা পৰিৱেশলৈ আহি, সকলো পাহৰি যোৱা যায়। আপোনালোক যদি কেতিয়াবা ইফালেদি যায় সোমাব নাপাহৰিব, খাৰুপেটীয়াত আছে। কেতিয়াবা যদি সময় পায় সোমাই যাব। আৰু এইবোৰেই, মই বেছি গছ গছনিৰ নাম নাজানো, আগতেও কৈছোঁ। কিছুমান জানো কিন্তু পাহৰি যোৱা যায়, কিন্তু তথাপিও চাই পেলাই ভাল লাগে আৰু দেখিও ভাল লাগে। এইজোপা চাওক, ঝৰ্ণাৰ নিচিনা, বেছি আগলৈ যাবলৈ নোৱাৰি, বহুতখিনি টাব থৈ দিয়া আছে। যদি খোজকাঢ়ি যাওঁ ভাঙি যোৱাৰ চান্স থাকিব। আৰু এইবোৰেই বহুত আছে। পিংক কালাৰ গছজোপা, মানে পিংক ফুলজোপা ভাল লাগিছে, নহয়নে? বহুতৰ ঘৰৰ আগত মই দেখোঁ এনেকুৱা, ভাল লাগে এই গছজোপা। বহুত ধুনীয়া ধুনীয়া গছ গছনি আছে। এইজোপা সৰুকৈ বাঁহৰ গছবোৰ বৰ ভাল লাগে। আৰু এয়া মোৰ সৰু মামাৰ, সৰুটো ল'ৰা, ডাঙৰটো ল'ৰা, সি কিবা এটা কৈ আছিলে, কি কৈ আছিলে বা। আৰু সেয়া দেখিছে দূৰত কল একথোপ লাগি আছে পূৰা। এইজোপা দেখিছেনে? বহুত ভাল লাগে দেখি, চব ফালেই সেউজীয়া, বহুত বেছিয়ে ভাল লাগে এনেকুৱা জেগাবোৰ। আপোনালোকৰ ঘৰত ইয়াৰে কিছুমান গছ গছনি আছে যদি মোক জনাবচোন কমেণ্টত। এইখনেই এখন নাৰ্চাৰীখন চাই কেনেকুৱা পাইছে জনাব। আপোনালোকক দেখাইছোঁ যিহেতু মই খুব ভাল পাওঁ এনেকুৱা জেগাবোৰ চাই, আৰু বহুত ভাল লাগে মুঠতে। আৰু এইজোপা চাওক, ইমান ধুনীয়া। চব ফালেই যেন শান্তি, একো হুলস্থুল নাই, ইমান ধুনীয়া জেগা, ইমান ভাল লাগে। যিহেতু ইয়াত হুলস্থুল আছিল, যিহেতু ৰাস্তাৰ কিনাৰতে নাৰ্চাৰী, গাড়ী আৱাজ আহি আছিল, সেইবাবে মই ভইচ ৰেকৰ্ড কৰি পেলাই কথাখিনি কৈছোঁ। মুখেৰেও কৈছিলোঁ, কিন্তু আপোনালোকে শুনা নাপাবৰ কাৰণে মই ভইচ ৰেকৰ্ডিং কৰিয়ে কথাখিনি কৈছোঁ। কিন্তু সঁচাকৈ ক'ব গ'লে বহুত ধুনীয়া, চৰাই চিৰিকটিৰ আৱাজো আহি থাকে, চবফালে চৰাই চিৰিকটি উৰি থাকে, পখিলা ফুলবিলাকত ৰস শুহি থাকে, মৌ শুহি থাকে, ভাল লাগে চাই, বহুত ভাল লাগে। আৰু এয়াই এইখনেই নাৰ্চাৰী, যিখিনি দেখাইছোঁ এইখিনিয়ে আছে। আৰু আগলৈও কেতিয়াবা যদি আহোঁ তেতিয়াও দেখাম। ছিজনে বহুত বেছি বেলেগ বেলেগ ধৰণৰ ভেৰাইটিজ ফুল আনি থাকে। এইটোক চাওক, সি খেলি আছে। এইটো হৈছে সৰু মামাৰ সৰুটো ল'ৰা। আৰু এয়াই, আৰু নাৰ্চাৰীখন আগুৱাব, আৰু হ'ব, যেতিয়া হয় তেতিয়া আকৌ কৰিম ভিডিঅ' আৰু দেখাম আপোনালোকক। আজিলৈ ইমানতে সামৰিছোঁ। তেন্তে লগ পাম এটা নতুন ৰেচিপিৰ সৈতে আৰু নিজৰ ঘৰত। আজি আমি যাওঁগৈ, তাৰপাছত লগ পাই আছোঁ নিজৰ ঘৰত আৰু নতুন এটা ৰেচিপিৰ সৈতে। যদি ভিডিঅ'টো চাই ভাল লাগিছে শেষলৈ চাব নাপাহৰিব। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। বাই বাই।